নমস্কাৰ জয় অসম অসমৰ এনেকুৱা এজন সাম্প্ৰদায়িক মন্তব্য কৰা মানুহ আছে যিজন মানুহৰ নাম আমি মুখৰে উচ্চাৰণ কৰিলে হয়তো আমাৰ পাপ লাগিব পাৰে সকলো সময়তে সাম্প্ৰদায়িক মন্তব্য কৰি সোশ্যাল মিডিয়াত খুব বেছি পৰিমাণে ভাইৰাল হয় সমগ্ৰ অসমখনতে সাম্প্ৰদায়িক মন্তব্য কৰি হিন্দু আৰু মুছলিম মানুহৰ মাজত সংঘৰ্ষ বিভ্ৰান্তিৰ ভাৱ সৃষ্টি কৰিব বিচাৰে আৰু সেই মানুহজনৰ নাম হ'ল সত্যৰঞ্জন বৰা সো আৰম্ভ কৰোঁ সো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট আপোনালোকে যদি বেয়া ভাষা শুনি ভাল পায় তেনেহ'লে এই ভিডিঅ'টো চাব আৰু যদি আপোনালোকে বেয়া ভাষা শুনি বেয়া পায় তেনেহ'লে আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ কৰি গুচি যাওক পিছত কমেণ্ট বক্সত আহি মোক আল বাল জ্ঞান নিদিব ঠিক আছে আজি আমি কথা পাতিম সত্যৰঞ্জন বৰা নামৰ এজন এর বিষয়ে যিজনে কেইদিনমান আগতে কৈছিল যে মানে আজান দিয়াটো বন্ধ কৰিব লাগে আৰু আমাৰ যেটো মাদ্ৰাসা শিক্ষা আছে এই মাদ্ৰাসা শিক্ষাটো বন্ধ কৰিব লাগে সো সত্যৰঞ্জন বৰা তোক এটা কথা কৈ আছো একচুয়ালি তোক তয়ে বুলি ক'ব লাগিব কাৰণ তুমি বা আপুনি হোৱাৰ কোনো যোগ্য নাই তোক আমি তয়ে বুলি ক'ব লাগিব কথা ভালকৈ শুনি থাক এই অসমখন তোৰ কোনো দেউতাৰ সম্পত্তি নহয় এই অসমখন তোৰ বাপেকৰ সম্পত্তি নহয় যে এই অসমখনৰ সকলো মানুহে হিন্দু মানুহ বা মুছলিম মানুহে তোৰ কথা শুনিব তই যে কৈছা যে মাদ্ৰাসা শিক্ষা বন্ধ কৰিব লাগিব আজান দিয়াটো বন্ধ কৰিব লাগিব এই আজান দিয়া প্ৰচেছটো পৃথিৱীত কিমান দিন আগৰ পৰা চলি আহিছে হেতু তই জানা নেকি আৰু এই মাদ্ৰাসা শিক্ষাটো কিমান দিনৰ পৰা চলি আহিছে তুই জানা নেকি কি কম তই তো কেৱল সাম্প্ৰদায়িক মন্তব্য কৰি হিন্দু আৰু মুছলিম মানুহৰ মাজত বিভ্ৰান্তিৰ ভাৱ সৃষ্টি কৰিব বিচৰা তই কেইদিনমান আগতে কোৰাণক লৈ বহুত কথা কৈছে তোক লৈ আৰু কিমান ভিডিঅ' বনাম কচোন তোক লৈ বহুত কেইটা ভিডিঅ' বনালোঁ তথাপি তোৰ লাজ নালাগে তোৰ কিয় লাজ নালাগে সেইটো কথা তোক লৈ আমি বহুত কেইটা ভিডিঅ' বনাইছোঁ চ' তই যে কৈ আছা যে আজান বন্ধ কৰিব লাগে সো আজান দিয়া প্ৰচেছটো পৃথিৱীত কিমান দিন আগৰ পৰা চলি আহিছে তই জানানে সো আজান দিলে পৃথিৱীততো অসমখনতো বহু ধৰণৰ ধৰ্ম জাতিৰ মানুহে ভাগ কৰে ৰাভা হিন্দু মুছলিম বাঙালী খ্ৰীষ্টান জৈন বহুত ধৰণৰ মানুহে এইখন অসমত বাস কৰে সো তেওঁলোকৰ অলপো প্ৰব্লেম নহয় তোৰ কিয় প্ৰব্লেম হয় আজান দিলে এইটো কত তোৰ প্ৰব্লেমটো ক'ত আজান দিলে তোৰ কিয় প্ৰব্লেম হয় আৰে তোৰ যদি আজান শুনি ভাল নালাগে তুই অসমখনক এৰি মৃত্যুবৰণ কৰ না তুই মৰি যা তোৰ নিচিনা এজন কুকুৰ এই অসমখনত নাথাকিলে অসমখনৰ অলপো মানে ক্ষতি নহয় বৰঞ্চ অসমখনৰ ভাল হ'ব কাৰণ অসমৰ মানুহে অলপ শান্তিৰে অলপ সভ্যতাৰে মানে ভালকৈ থাকিব পাৰিব অন্তত প্ৰতিদিনে ফেচবুকত এনেকুৱা সাম্প্ৰদায়িক মন্তব্যৰ পৰা অসমৰ মানুহবোৰে মানে ভালকৈ থাকিব পাৰিব শান্তিতে থাকিব পাৰিব তই যেতিয়া ফেচবুক লাইভ আহা চ' চাবিচোন তোক মানে হিন্দু মানুহে বেছি গালি দিয়ে না মুছলমান মানুহে বেছি গালি দিয়ে চাবি তোক যিবোৰ মানুহে গালি দিয়ে 80% মানুহে বাঙালী মানুহ হয় আৰু তই কেইদিনমান আগতে মানে শিৱসাগৰত যাই পহু খেদা খাইছা ন তই যেতিয়া আমাৰ সন্মুখত এদিন পৰিবি তোক আমি এইটো তোক মই চ্যালেঞ্জ কৰিলোঁ তই যেতিয়া আমাৰ সন্মুখত এদিন পৰিবি তই যে কৈ থাকা যে মাদ্ৰাসা শিক্ষা বন্ধ কৰিব লাগে আৰে মাদ্ৰাসাটো কি তোৰ দেউতাৰ সম্পত্তি নেকি তোৰ দেউতা মাদ্ৰাসা খুলি দিছে নেকি যে তই মাদ্ৰাসা বন্ধ কৰিব বিচৰা আৰু এটা কথা পুলিচ প্ৰশাসনে এই সত্যৰঞ্জন বৰাক এৰেষ্ট কিয় নকৰে তেওঁ সেইদিনা মানে মুকলি এখন সভাত তেওঁ ক'লে যে মুছলমান মানুহক পাঞ্চ মাৰিব লাগে আৰু আজি ক'লে যে আজান দিয়াটো বন্ধ কৰিব লাগে আৰু যেটো আমাৰ মাদ্ৰাসা শিক্ষা এইটো বন্ধ কৰিব লাগে আৰু আল বাল বহুত কথা তেওঁ সাম্প্ৰদায়িক মন্তব্য সোশ্যাল মিডিয়াত কৰে তথাপি পুলিচে এই মানুহজনক এৰেষ্ট কিয় নকৰে সত্যৰঞ্জন বৰা নামৰ অসত্য মানুহজনক পুলিচে কিয় এৰেষ্ট নকৰে কাৰণ তেওঁ বিজেপিৰ দালাল RSSৰ লোক সেইকাৰণে তেওঁক পুলিচে এৰেষ্ট নকৰে নেকি সো এই কথা কিন্তু লক্ষণীয় সো এনেকুৱা হ'ব পাৰে তেওঁ RSSৰ এজন দালাল তেওঁ বিজেপিৰ এজন লোক
বিজেপিৰ এজন দালাল সেইকাৰণে তেওঁক পুলিচে এৰেষ্ট নকৰে চাওক এনেকুৱা মন্তব্য যদি আমাৰ সাধাৰণ মানুহে দিলেহেঁতেন ইতিমধ্যে তেওঁক এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰিলেহেঁতেন কিন্তু এই সত্যৰঞ্জন বৰাক এতিয়ালৈকে পুলিচে এৰেষ্ট কৰা নাই এইটো কি আইন যদি সকলোৰ কাৰণে সমান হয় তেনেহ'লে তেওঁৰ নামততো বহুত কেইটা গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে থানাত তথাপি তেওঁক এৰেষ্ট কিয় কৰা নাই সো গাইজ আপোনালোকক সৰু এটা ৰিকুৱেষ্ট এইটো ভিডিঅ' আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু সত্যৰঞ্জন বৰা তুমি যদি এইটো ভিডিঅ' চাই আছা আৰে ভাই তোক তুমি কিয় ক'লো তইতো তুমি বা আপুনি হোৱাৰ কোনো যোগ্যই নহয় তোক কৈছোঁ তই এতিয়াও তোৰ সময় আছে তই হুদুৰি যা তই ভাল হ'বলৈ চেষ্টা কৰা তই অসমৰ হকে কাম কৰ এনেকুৱা সাম্প্ৰদায়িক মন্তব্য নকৰি অসমৰ মানুহৰ হকে অসমৰ বহুত কিবা আছে সেইবোৰৰ হকে তই কাম কৰ তই এইবিলাক সাম্প্ৰদায়িক মন্তব্য নকৰি ঠিক আছে সো গাইজ সৰু এটা ৰিকুৱেষ্ট আপোনালোকৰ ওচৰত এইটো ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে সত্যৰঞ্জন বৰা নামৰ এই নৰপিশাচজনে এইটো ভিডিঅ' চাবলৈ পায় তেওঁ মুছলমান মানুহক পাঞ্চ মাৰিব এনেকুৱা তেওঁৰ মানে মন্তব্য তথাপি তেওঁক এতিয়াও এৰেষ্ট কৰা নাই চাওক গাইজ চাওক এনেকুৱা মানে অসভ্য কথা কৈ সাম্প্ৰদায়িক মন্তব্য কৰি মানে তেওঁ কি কৰি আছে মানে এতিয়ালৈকে পুলিচ প্ৰশাসনে তেওঁক এৰেষ্ট কৰা নাই সো তেওঁৰ নামটো যে সত্যৰঞ্জন বৰা তেওঁৰ মাজত সত্যতাবোধ আছেনে তেওঁৰ নামটো যে সত্যৰঞ্জন বৰা তেওঁৰ নামত সত্যতাবোধ আছেনে কেৱল এইটোৱে নহয় তেওঁ বহুত দিন আগতে মানে কিবা শ্বিলং চাদৰ লৈ কিবা এটা সাম্প্ৰদায়িক মন্তব্য কৰিছিল তেতিয়াও মানে তেওঁক পুলিচে এৰেষ্ট কৰা নাই বাহ পুলিচ প্ৰশাসন বাহ সো গাইজ এটা সৰু ৰিকুৱেষ্ট আপোনালোকৰ ওচৰত মই কোনো ৰাজনৈতিক দলক সমৰ্থন কৰি এইটো ভিডিঅ' বনা নাই মই জাষ্ট মোৰ ব্যক্তিগত মন্তব্যখিনি আগবঢ়াইছোঁ সত্যৰঞ্জন বৰাই যেনেকুৱা তেওঁৰ ব্যক্তিগত মন্তব্য আগবঢ়ায় সো মই ঠিক তেনেকৈ মোৰ ব্যক্তিত্ব মোৰ যিটো ব্যক্তিত্ব মন্তব্য আছে মোৰ যদি ব্যক্তিগত মন্তব্য আছে সেই মন্তব্যটো আগবঢ়ালোঁ সো কি আৰু কম এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে যদি পাৰে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব সো আজিৰ কাৰণে সামৰণি মাৰিছোঁ একেবাৰে সামৰণি মৰা নাই আপোনালোকে এইটো ভিডিঅ' যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' যদি আপোনালোকে ফেচবুক বা বেলেগ কোনো প্লেটফৰ্মত চাই আছে তেনেহ'লে ওপৰত লিংক থাকিব মোৰ চেনেলৰ প্লিজ যাই চেনেলটো এবাৰ ভিজিট কৰিব যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি বেয়া লাগে তেনেহ'লে ডিছলাইক আনছাবস্ক্ৰাইবো মাৰিব পাৰে সো আজিৰ কাৰণে সামৰণি মাৰিছোঁ টিল দেন টাটা বাই জয় আই অসম